মই শশাংক ভট্টাচাৰ্যই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইবৰ কাষত থকা ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। মই আজি বনাম তেল আৰু পেকেট মছলা নিদিয়াকৈ ছাগলীৰ মাংস। ইয়াৰ বাবে মই ল'লোঁ 15 ফুটামান নহৰু, 2টা কেঁচা জলকীয়া, 1 ইঞ্চি আদা, গোটা জিৰা 1 চামুচ আৰু গোটা ধনিয়া 1 চামুচ। গোটা জিৰা আৰু গোটা ধনিয়াটো অপশ্যনেল হয়, যদি আপোনালোকে নিদিওঁ বুলি ভাবে তেতিয়া নিদিব পাৰে। এই সকলোখিনিৰ মই এইদৰে এটা পেষ্ট বনাই ল'লোঁ। এতিয়া মই লৈছোঁ গোটা জালুক 20টা, এইখিনি গুড়া কৰি ল'ম। জালুকখিনি এইদৰে গুড়া কৰি ল'লোঁ। মই গোটা গৰম মছলা ব্যৱহাৰ কৰিছোঁ, তাৰ বাবে মই লৈছোঁ লং 5টা, ইলাচি 2টা, সৰু ইলাচি আৰু ডালচেনি 1টা। মই এইখিনি এইদৰে গুড়া কৰি ল'লোঁ। এই গৰম মছলাখিনিও অপশ্যনেল হয়, যদি আপোনালোকে একেবাৰে প্লেইন খাব বিচাৰে তেতিয়াহ'লে এই গৰম মছলাটো ব্যৱহাৰ নকৰিব পাৰে, কিন্তু জালুকৰ গুড়াটো লাগিব। এতিয়া এটা বিলাহী মই স্লাইচকৈ কাটি ল'লোঁ আৰু এটা আলু টুকুৰা কৰি লৈছোঁ আৰু এটা পিঁয়াজ অলপ যেনেকৈ ডাঙৰ ডাঙৰ কৰি লৈছোঁ আৰু এটা পিঁয়াজ এনেকৈ স্লাইচ কৰি কাটি লৈছোঁ। মই ইয়াত 250 গ্ৰাম ছাগলী মাংস লৈছোঁ। ইয়াতে কাটি ৰখা আলুটো দি দিছোঁ। ইয়াতে 1 চামুচ দৈ দি দিম। দৈটো অপশ্যনেল হয়, আপোনালোকৰ হাতত দৈ নাথাকিলে দৈটো নিদিলেও কথা নাই। এতিয়া ইয়াত দিম মই ডাঙৰকৈ কাটি ৰখা পিঁয়াজটো। এতিয়া বটি ৰখা আদা নহৰুৰ পেষ্টটো মই ইয়াতে দি দিছোঁ। ইয়াতে এতিয়া মই আধা চামুচ হালধি দি দিম। এইটো অপশ্যনেল হয়, আপোনালোকে যদি একেবাৰে প্লেইন খাব বিচাৰে বইলৰ নিচিনা কালাৰ নোহোৱাকৈ তেতিয়াহ'লে হালধিটো নিদিয়াকৈ হ'ব। যিহেতু হালধিয়ে ফেটছ নবঢ়ায়, আপোনালোকে হালধি ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াতে জোখ অনুপাতে মই অলপ নিমখ দি দিলোঁ। এতিয়া এই সকলোখিনি মই এইদৰে মেৰিনেট কৰি পেলাই 1 ঘণ্টাৰ বাবে ৰাখি থ'ম। মই মাংসখিনি 1 ঘণ্টা ৰখাৰ পিছত এনেকৈ এইদৰে এখন কেৰাহী বহাই লৈছোঁ গেছত আৰু তেল নিদিয়াকৈ ইয়াতে কাটি থোৱা স্লাইচকৈ যিটো পিঁয়াজ কাটি ৰাখিছিলোঁ সেইটো দি দিছোঁ। দি পেলাই এইটো অলপ সময় ভাজিব লাগিব। পিঁয়াজখিনি 2 মিনিট ভজাৰ পিছত এতিয়া মই কাটি ৰখা বিলাহী কেইডোখৰ দি দিছোঁ ইয়াতে। এইখিনিও ঠিক সেইদৰে ভাজিম যেতিয়ালৈকে আপোনাৰ ব্ৰাউন কালাৰ আহিব আৰু বিলাহীটো অলপ গলি যাব, তেতিয়ালৈকে আমি এইদৰে ভাজি থাকিম কম জুইতে। এয়া আমাৰ 5 মিনিটমান ভজা হৈ গ'ল, মাজে মাজে লৰাই আছিলোঁ। এয়া চাওক বিলাহীখিনি অলপ গলিবলৈ আৰম্ভ কৰিছে আৰু পিঁয়াজৰ কালাৰটো অলপ ব্ৰাউন হৈ গৈছে। এতিয়া ইয়াতে মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি মই আধা ঘণ্টামানৰ কাৰণে ভাজিম, কম জুইতে ভাজিম আৰু মাজে মাজে লৰাই থাকিম। আমাৰ 15 মিনিটমান ভজা হৈ গৈছে। এয়া চাওক তাৰ পৰা এটা পানী ওলাইছে। এই পানীখিনি যেতিয়ালৈকে ভালকৈ শুকাই নাযায় তেতিয়ালৈকে আমি এইদৰে ভাজি থাকিম। আমাৰ মাংস ভজা প্ৰায় আধা ঘণ্টামান হৈ গ'ল। এই মাংসৰ পানীখিনি শুকাই গৈছে আৰু দেখিছে মাংসটো অলপ ৰঙা হৈ আহিছে। এতিয়া আমি ইয়াতে পানী দি পেলাই পানীখিনি ভালকৈ উতলাম। আপোনালোকৰ যদি মাংসখিনি নিসিজা যেন লাগিছে তেতিয়া আপোনালোকে প্ৰেছাৰ কুকাৰত দি পেলাই 4-5টা চিটিও মৰাই ল'ব পাৰে। মৰাই পেলাই তাৰপিছত আকৌ কেৰাহীত ঢালি পেলাই উতলাই ল'লেই হ'ল। আঞ্জাখিনি উতলাই আহিবলৈ আৰম্ভ হোৱাত মই ইয়াতে পিচি ৰখা গৰম মছলাখিনি দি দিছোঁ। মাংস প্ৰায় হৈয়ে গৈছে। এতিয়া মই পিচি ৰখা জালুকৰ গুড়াখিনি ইয়াতে দি দিছোঁ। দি পেলাই এইখিনি আকৌ 5 মিনিটৰ কাৰণে উতলাম। উতলাই পেলাই তাৰপিছত গেছটো বন্ধ কৰি দিম। এয়া মোৰ মাংস হৈ গ'ল, মই গেছটো বন্ধ কৰি দিলোঁ। এতিয়া ইয়াৰ ওপৰতে মই অলপ ধনিয়া পাত, কাটি থোৱা ধনিয়া পাত দি দিছোঁ। এয়া চাওক মাংসখিনি কি ধুনীয়া হৈছে। গমেই নাপায় যে ইয়াত মছলা নিদিয়াকৈ বনাইছোঁ বুলি। আপোনালোকে এইদৰে বনাই খাই চাওক। খাই পেলাই মোক কমেণ্ট বক্সত জনাব কেনেকুৱা পালে। পুনৰ লগ পাম আন এটা ৰেচিপিৰ সৈতে আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।